হেল্ল' গাইজ, মোৰ নতুন চেনেল টেক ফৰ আছামলৈ আপোনালোকক সকলোকে স্বাগতম। আজিৰে পৰা মই আপোনালোকক প্ৰতিদিনে একোটাকৈ টেকন'লজি সম্বন্ধীয় ভিডিঅ' আগবঢ়াব চেষ্টা কৰিম। এতিয়া বেছি সময় নষ্ট নকৰি আহকচোন আজিৰ বিষয়টো আলোচনা কৰোঁ। আজিৰ বিষয় হৈছে MS অফিচ। MS অফিচ মানেনো কি, ইয়াৰ কাম কি, এই সকলোবিলাক জনোৱাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। আমি যেতিয়া কোনোবা অৰ্গেনাইজেশ্যন বা কোম্পানীত ইণ্টাৰভিউ বা এপ্লাই কৰিব যাওঁ, তেতিয়া হয়তো বহুতে আমাক MS অফিচ জানে নে নাই বুলি প্ৰশ্নটো কৰে। চ' MS অফিচৰ ফুল ফৰ্ম হ'ল মাইক্ৰ'ছফ্ট অফিচ। এইটো মাইক্ৰ'ছফ্টে বনাইছে। আচলতে কিছুমান প্ৰগ্ৰেম একগোট কৰি মাইক্ৰ'ছফ্টে মাইক্ৰ'ছফ্ট অফিচ নাম দিছে। মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্ট, MS আউটলুক, MS এক্সেছ ইত্যাদি বহুতো প্ৰগ্ৰেম সন্নিৱিষ্ট হৈ আছে। চ' মই গোটেইকেইটাক অকণমান বহলাই কৈ আছোঁ কোনটো প্ৰগ্ৰেমৰ কি কাম। চ' প্ৰথমে MS ৱৰ্ডৰ বিষয়ে কওঁ। MS ৱৰ্ড হ'ল এটা এপ্লিকেশ্যন প্ৰগ্ৰেম য'ত আমি টেক্সট টাইপ কৰি সজাই পৰাই লিখিব পাৰোঁ। ইয়াত আমি ফন্ট ষ্টাইল, ডিজাইন এইবোৰ নিজেই ঠিক কৰি ল'ব পাৰোঁ। MS ৱৰ্ডৰ ফাইল ফৰ্মেটটো হৈছে .doc আৰু .docx। এতিয়া MS এক্সেল মানেনো কি এইটোও জানো। তো MS এক্সেল হ'ল মাইক্ৰ'ছফ্ট এক্সেল। MS এক্সেলটো বিশেষকৈ হিচাপ নিকাচ আৰু গ্ৰাফৰ বাবে ব্যৱহাৰ কৰা হয়। যিকোনো অৰ্গেনাইজেশ্যনৰ কাম কৰিবলৈ হ'লে এইটো জনাটো অত্যন্তই প্ৰয়োজনীয়। MS এক্সেলৰ ফাইল ফৰ্মেটটো হৈছে .xls আৰু .xlsx। কিবা যদি জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে সুধিব পাৰে। এতিয়া আহোঁ পাৱাৰ পইণ্টলৈ। MS পাৱাৰ পইণ্ট মানে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট। ই হৈছে এটা প্ৰগ্ৰেম য'ত প্ৰেজেণ্টেশ্যন আৰু শ্লাইড শ্ব' দেখাবৰ বাবে ব্যৱহাৰ কৰা হয়। আমি ইয়াত প্ৰেজেণ্টেশ্যন বা শ্লাইড শ্ব'ৰ বাবে ইমেজ, টেক্সট, মিডিয়া সকলোখিনি ব্যৱহাৰ কৰিব পাৰোঁ। চ' এই তিনিটা প্ৰগ্ৰেম অৰ্থাৎ MS ৱৰ্ড, MS এক্সেল আৰু MS পাৱাৰ পইণ্টতে সাধাৰণতে অৰ্গেনাইজেশ্যনবিলাকত কাম চলে। বাকী আৰু আছে বহুতকেইটা, পিছত কেতিয়াবা সেইকেইটাও আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু ভৱিষ্যতে নতুন নতুন টেকন'লজিৰ বিষয়ে জানিব বিচাৰে, ভিডিঅ'টো লাইক কৰক আৰু টেক ফৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰক। আজিলৈ এইখিনিয়ে, ধন্যবাদ।